প্ৰথমতে গুড মৰ্ণিং। তো এইটো হ'ল মোৰ নতুন বছৰৰ প্ৰথমটো ভিডিঅ'। মানে জানুৱাৰীত মই ভিডিঅ' কেইটামান আপলোড দিছিলোঁ, জানুৱাৰীত নহয় কিমানমান আগত, মানে ডিচেম্বৰত যিটো ভিডিঅ' বনাইছিলোঁ পাছিঘাটত অৰুণাচল যাওঁতে, এইটো ভিডিঅ'টো মই আপলোড দিলোঁৱেই, সকলোৱে সেইটো মানে যোনে যোনে চাইছে আৰু। তো এইটো নতুন বছৰৰ মোৰ প্ৰথমটো ভিডিঅ', তো কনচেপ্টটো পুৰা নতুন। তো মই আহিছোঁ আপোনাৰ গুৱাহাটী ষ্টেচন। তো এতিয়া 6:15 এখন ট্ৰেইন আছে হা, এইখন আপোনাৰ পুৰা যায় লাষ্ট ধুবুৰীলৈকে। তো গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ তেনেকে ৱাকপাত যায়। তো মই আজি মানে যাম, ক'ত যাম সেইটো নাজানো। এতিয়া মানে মোৰ ভাগ্য পৰীক্ষা হ'ব, তাতে কি উঠে সেইটো মই আপোনালোকক দেখাইছোঁ। কনচেপ্টটো ভালকে বুজাই আছোঁ হা। কনচেপ্টটো হ'ল এনেকুৱা, তো মই ঘৰত মানে কেইখনমান এনেকুৱা কাগজত লিখি লৈছোঁ হা। তো তাতে মানে কি ষ্টেচন কেইটাৰ নাম লিখি লৈছোঁ মই। তো চব মই দেখাইছোঁ একচোন। প্ৰথম এইটো আহিল আপোনাৰ ৰঙিয়া, কি কৰে এইটো চাওক বৰপেটা, দেন বঙাইগাঁও, লাষ্টত আছে গোৱালপাৰা। তো মোৰ হাতত আছে এই চাৰিখন হা। এই চাৰিখনৰ এতিয়া মই ৰেণ্ডমলি মানুহ এজনক সুধিম, মানে উঠাব দিম। এই চাৰিটাৰ ভিতৰত যিটো ষ্টেচন পৰে, মানে এতিয়া 6:15 এখন ট্ৰেইন আছেতো পূৰা লাষ্ট ধুবুৰীলৈকে যায়। তো যিটো ষ্টেচন পৰে মই আজি তালৈকে যাম, সেই জেগাটো দেখাম। তো বলক মই এতিয়া ফ'ল কৰি লওঁ, তাৰপিছত দেখাইছোঁ। তো এইকেইখন মই এতিয়া ৰেণ্ডমলি কাৰোবাৰ এজনক ক'ম বোলে ইয়াৰ পৰা এখন মই এনেকৈ জাৰ্কিং কৰিম, জাৰ্কিং কৰি কেনে ৰেণ্ডমলি এখন উঠাব দিম। যিটো ষ্টেচন পৰে মই তালৈকে গৈ আছোঁ, চাই লওঁ ভিডিঅ'টো। যি মানে মোৰ লাষ্ট টেষ্ট হ'ব, মানে এতিয়া মই যাম, যদি মই ধৰা গোৱালপাৰাও পৰে গোৱালপাৰা যাম, যদি ৰাতি থাকিবলৈ থাকিম, কিন্তু আজি এইটো ভিডিঅ' কমপ্লিট কৰি আহিম। তো এতিয়া মই এইটো এজন ৰেণ্ডমলি দাদা এজনক সুধিম, উঠাব দিম, ঠিক আছে? অ'কে দাদা, ইয়াৰ পৰা এখন উঠাবা নেকি? যিকোনো এখন চিলেক্ট কৰি উঠাব, ভিডিঅ' এটাৰ কাৰণে মানে শ্বুট কৰি দিছোঁ। যিকোনো এখন এতিয়া আনফল কৰি দিয়া এটা, মইতো চাই যাব মোৰ লগত, মই দেখাই কি কৰে আজি লাষ্ট টেষ্ট হ'ব মোৰ লগত। তো দাদাই এইফালে লৈছে উঠাই, দাদা আনফল কৰি দিয়াচোন। কি কৈছে এইটো? বঙাইগাঁও। এতিয়া লেটছ গো, তো তালৈকে যাওঁ, কি কি হয় চব দেখাই যাম বলক। এতিয়া মোৰ টিকট ল'ব বাকী হা, টিকটটো লৈ কেনে মোৰ আজি বঙাইগাঁও এক্সপ্ল'ৰ কৰিম। মানে এইবিলাক অলপ ক্ৰেজি নে, মানে লাষ্ট টেষ্ট কৰিব লাগে হা, মজা লাগে এইবিলাক। মানে যাওঁ বুলি যাব নালাগে। তো মোৰ যিটো চাব পাৰে বঙাইগাঁও পৰিল, তো আপোনালোক পুৰা ৰিয়েল ভিউ দেখালোঁ। তো এতিয়া টিকটটো কাটো। মই মাত্ৰ টিকট এখন পালোঁ, টিকটখন কাটি দিলোঁ, এখন আপোনাৰ 90 টকা। তো এতিয়া ক'ত আছে 3 আৱাৰ্ছ। তো মই অলপ দেৰিকৈ চাই কৈছোঁ, মই প্লেটফৰ্মটো গম পোৱা নাই, কিন্তু প্লেটফৰ্ম কি গাড়ী কিন্তু এখন বঙাইগাঁওলৈকে আছে, এইখন চাওঁ। তো প্লেটফৰ্মলৈকে যাব লাগে। আনটাচ আছাম ক'ত এতিয়া গাড়ী হৈছোঁ বা বেলেগ চিষ্টেম। মই ফাইনেলি পালোঁ আপোনাৰ এতিয়া বঙাইগাঁও জংচন। এতিয়া মানে মোৰ এতিয়া ৰুটটো হ'ব আপোনাৰ কি, এতিয়া মই যাই আছোঁ বাঘেশ্বৰী টেম্পললৈকে, কিন্তু বঙাইগাঁৱৰ ইয়াতে মানে ষ্টেচনৰ পৰা ওচৰ হয়। তাৰপিছত মই যাম আপোনাৰ পকাইজনা নে কিবা নে এনেকুৱা এটা ৱাইল্ড লাইফ চেঞ্চুৰী আছে, তালৈকে যাম। তাৰপিছত আৰু এটা লেক আছে, তালৈকে যাম। তো এতিয়া মই ইয়াৰ পৰা মানে মোৰ তিনিটা মানে মই চাই লৈছোঁ ট্ৰেইনত আহোঁতে, যিহেতু 3 ঘণ্টা আহিলোঁ। তো আহিছোঁ এতিয়া ভালকৈ অলপ এক্সপ্ল'ৰ কৰি যাম। তো এতিয়া যাই আছোঁ মই ডাইৰেক্ট বাঘেশ্বৰী টেম্পললৈকে। মোৰ হাতত আছে প্ৰায় আপোনাৰ 5 ঘণ্টা, এটা এতিয়া 10টা বাজিল। তো মই য'তে নাথাকোঁ কিয় 3টা বজাত তেওঁলোকে ৰিটাৰ্ণ আহিব লাগিব। তো মই এতিয়া ফাৰ্ষ্ট যাই আছোঁ বাঘেশ্বৰী টেম্পল, মানে এনেকৈ ব্ৰিজৰ ওপৰেৰে বাঘেশ্বৰী টেম্পললৈকে গৈ আছোঁ। হাতত 5 ঘণ্টা এটা সময় আছে। এই 3টা জেগা মই লৈ লৈছোঁ যাতে আজি এক্সপ্ল'ৰ কৰাটো ফিক্স। তো লেটছ গো, ফাৰ্ষ্ট বাঘেশ্বৰী টেম্পল যাওঁ। এটা মানে অলপ ইণ্টাৰেষ্টিং টাইপৰ কিবা এটা দিবা ট্ৰাই কৰি আছোঁ, তো চাই থাকোঁ আৰু। ওপৰত এতিয়া গৈ আছোঁ আপোনাৰ বাঘেশ্বৰী ফাৰ্ষ্ট তাতে যাওঁ, এইটো যোনটো এইটো বাঘেশ্বৰী মন্দিৰটো পালোঁ। আপোনালোকে যদি আহে আপোনাৰ যিটো নিউ বঙাইগাঁও ষ্টেচন, তাতে পৰা নামি কেনে তাতে অটোত সুধিলে হ'ল, মানে ব্ৰিজ এখন আছে এনেকৈ পাৰ হৈ, মই যে দেখাইছিলোঁ ব্ৰিজখন পাৰ হৈ আহি কেনে ইয়ালৈকে ভাড়া এটা ল'ব, আহি যাব। তো মই এতিয়া যাওঁ
কিবা এটা ধূপ চাকি কিবা এটা জ্বলাম ইয়াতে কিবা এটা লৈ লওঁ ৰ'ব এয়া চাকি লৈ লৈছোঁ চাকিটো জ্বলাওঁ জ্বলাই কিনে ইয়াতে এটা ভিউ পইণ্ট আছে বোলে তালৈকে যাম মই চাকি এইটো হ'ল বাঘেশ্বৰী টেম্পল তো চোৱা হৈ গ'ল তো এতিয়া ইয়াৰে পৰা ওলাই দিওঁ মন্দিৰৰ পৰা ওলাই দিলোঁ এতিয়া ভিউ পইণ্টটোলৈকে যাওঁ এইটোফালে যাওঁ এতিয়া লেখা আছে বাঘেশ্বৰী টেম্পল তো এইটো ৰাস্তা ইয়াতে ই ৰিক্সা এখন ল'লে হ'ল দূৰ আছে বুলি কৈছে যিহেতু ই ৰিক্সা এখন লৈছোঁ ইয়াতে দূৰৰ পৰা আপোনালোকে যদি আহে তেতিয়া দেখাই পাব এই ভিমটোলৈকে 1 কিলোমিটাৰো নহয় কিন্তু অলপ ঘূৰি আহিব লাগে কাৰণে 20 টকা ভাড়া লাগে আৰু যাওঁতে এতিয়া 20 টকা ল'ব ইয়াতে এইটো শ্ৰী বাবা তাৰকাম নাথ মন্দিৰ আহিলে আপোনালোকে যদি সোমাই ইয়াতে সোমাব পাৰে ফাইনেলি পালোঁ সেইটো তো গাইছ চাওক এখন বঙাইগাঁও কি মজা ভিউ ইয়াৰ সেইটো বাঘেশ্বৰী মন্দিৰটো দেখা নাপায় ইয়াৰে পৰা বাঘেশ্বৰী মন্দিৰ কোন চাইডে আছে ন পুৰা বাঘেশ্বৰী মন্দিৰটো কোন চাইডে আছে তলফালে ন তো এইটো চাইডে আছে আপোনাৰ বাঘেশ্বৰী টেম্পলটো আৰু মই ধৰিব নোৱাৰি একদিনত আহিলে ধৰিব নোৱাৰি এনেকৈ বাকী যিয়ে নহওক এইফালে চাওক ইয়াতে এটা মন্দিৰ আছে সেইটো শিৱ মন্দিৰ নেকি ইয়াৰ পৰা ভিউটো চাওক না গোটেই বঙাইগাঁওখন দেখা পায় ইয়াৰ পৰা সেইটো এটা দেখা পাইছে নাই ঘৰ টাইপৰ এইটো তো সেইটো এটা মানে তাৰে পৰা এটা ভিউ দেখা পোৱা যায় আৰু প্লাছ আপোনালোকে এইফালে চাব পাৰে বঙাইগাঁও চাহ বাগিচা এইবিলাক মানে আহি কেনে যি ধুনীয়া এটা বতাহ মানে না আপোনালোকে মিছ মানে যদি বঙাইগাঁও আহে তো মোৰ আজিৰ ট্ৰিপটোতো আপোনালোকক ক'লোৱে মই আহিলে ইয়াতে আহক বাঘেশ্বৰী টেম্পল তাৰপিছত তাৰে পৰা গাড়ী ভাড়া কৰি কেনে 20 টকা লয় আৰু ইয়ালৈকে পিছত বাঘেশ্বৰী টেম্পলৰ পৰা এইটো বাঘেশ্বৰী হিল পইণ্ট বুলি হিল পইণ্ট টপ ভিউ এনেকুৱা আছে আপোনালোকে গুগল মেপত মাৰিলে পাই যাব তো এইবিলাক জেগা মানে বঙাইগাঁও আহিলে মিছ নহয় তো 1 ডে ট্ৰিপত আৰু কি কভাৰ কৰিব পাৰোঁ চাওঁ তো এতিয়া যাওঁ নেক্সট ডেষ্টিনেশ্যন মানে প্ৰথমে সেই ভিউটোলৈকে এবাৰ যাওঁ এই ভিউটো এবাৰ চাওঁ মানে তাৰপৰা কি এটা ভিউ দেখা পায় সেইটো চাওঁ আপোনালোকক দেখাম আৰু ইয়াৰে পিছত যাম আপোনালোকৰ এইটো কি আছিল পকাইজুলি নে এই যোনটো ৱাইল্ড লাইফ চেঞ্চুৰী তালৈকে যাব লাগিব তো ইয়াতে বেছি দেৰি নকৰোঁ মই বেছি দেৰি নকৰি কেনে ইয়াৰে পৰা ওলাই দিওঁ আপোনালোকে আহিলে এই অভদ্ৰামী কামটো নকৰিব হা খাই লৈ যে এইবিলাক লেতেৰা কৰে ইমান ধুনীয়া জেগা এটা হা বনাই দিছে ইমান পাহাৰৰ ওপৰত ইমান এটা টপ পইণ্টত তো এই অভদ্ৰামীটো কিয় কৰিনো এইবিলাক মানে কি জিৰ' চিভিক চেন্স মেইনলি হ'ল এইটো ইয়াৰে পৰা ভিউ এইটো মানে টি গাৰ্ডেন আছে তো আৰু বেছি দেখাব লগা নাই চেম আছে তো বোলক আৰু দেৰি কৰি লাভ নাই আৰু কেইজনমান পালোঁ সিহঁতে ছাবস্ক্ৰাইব কৰি দিলে সিহঁতৰ ইনষ্টা পেজটো মই ছাবস্ক্ৰাইব কৰি দিলোঁ তো মই ইয়াতে দেৰি নকৰোঁ আৰু বেছি টাইম মানে এইকেইজন আছে তাতে এইকেইজন তো মই যিহেতু দেৰি হ'ব মই আৰু বেছি দেৰি কৰি থকা নাই মই ইয়াৰে পৰা ওলাই দিওঁ থেংকছ কিপ ছাপৰ্ট ভাল লাগে মানে এনেকৈ যদি ধৰক সিহঁতৰে মানে আচ্ছা ভাল ফলোৱাৰ আছে 2019 এনেকুৱাকৈ টাইপৰ তো চৰি এইটো ৰাস্তা আছিল পাহৰি গৈছোঁ ৰাস্তা তো মই দিলোঁ আৰু সিহঁতে মানে কি হ'ল যদি ভাই তহঁতে মোৰ ভিডিঅ'টো চাই আছা বেয়া নাপাবি দেই মই প্ৰথমে গুচি অহাৰ কাৰণে বেয়া নাপাবি মানে মোৰ যিহেতু যাব লগা আছিল গমে পইচা তো এতিয়া মই সেইকাৰণে কৈছোঁ বেয়া নাপাবি এতিয়া মই ইয়াৰ পৰা যাব লাগে যাই কেনে যিহেতু নেক্সট ডেষ্টিনেশ্যন যাব আছে সেইকাৰণে বেছি লেট নকৰোঁ মই ইয়াতে এই ৰিক্সাৰ পৰা নামি লৈছোঁ মই এইফালে বাছ পাম আগত ইয়াতে কুঁহাৰী গিলাচ খাই লওঁ এইফালে বনাব দিছোঁ অৰ্ডাৰ দিব আৰু মই আপোনাৰ ৰখি আছোঁ এইফালে চাব পাৰে এই মেজিক নে কি আহিব বোলে তো ইয়াৰ পৰা মানে মই যিটো ককাইজনা ৱাইল্ড লাইফ চেঞ্চুৰী যাম তো তালৈকে যাব লাগিলে ইয়াতে মেজিকত শালমাৰা হাইৱেলৈকে যাব লাগিবতো তো মেজিক ৰখি আছোঁ মেজিক পাওঁ নেকি চাওঁ পাম বুলি কৈছে ইয়াতে পামেই আৰু এই আপোনাৰ মানে গাড়ী নাপাওঁ আগত বাছ ষ্টেণ্ড আছে বাছ ষ্টেণ্ডলৈকে যাব দিছে তো বাছ ষ্টেণ্ডলৈকে যাওঁ এতিয়া মই বাছ ষ্টেণ্ডলৈকে যাওঁ তাৰে শালমাৰা হাইৱেলৈকে যাম মই এইখিনি পালোঁ আপোনাৰ টুলুঙীয়া টাৰ্ণিং নে কি কয় ইয়াতে
এইখনত উঠিম মানে মানুহ ৰখি আছে আহিব কাৰণে এজন নাযায়তো তো ইয়াৰ পৰা এনেকৈ আপোনাক ককাইজনালৈকে যাম আগত আহোঁতে কি হ'ল যিখন মেজিক কৰিছোঁ মানে চাৰিজন এইটো চাইডে চাৰিজন গৈছে না মানে মোবাইল ওলাব জাগাই নাই তো সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই তো ৰখি কেনে অলপ চিপছ খালোঁ খাই কেনে এতিয়া মই ৰখি আছোঁ ইয়াতে তো গাড়ীখন গ'লে যাম অলপ টাইম লাগব আৰু মানুহ আৰু নকলে নাযায় না ৰাস্তাটো অলপ ভুল হ'ল তাৰ অলপ ৰিটাৰ্ণ হ'ব লাগিলে মানে গৰুলৈকে অলপ উল্টা পুল্টা দেখা দিছে আৰু যাই আছোঁ মই তালৈকে কাকৈজনা দা হোম অফ গোল্ডেন লিংগুৰ্ছ চাওক আমাৰ ছাৰ যাদৱ পায়েঙৰ 2019 তাৰ ভিতৰলৈকে যাওঁ ভিতৰত কি গোল্ডেন লিংগুৰ ডেজটো দেখা পাওঁ লাখত আৰু এইটো ফেমাছ হ'ল গোল্ডেন লিংগুৰৰ কাৰণে লাংগুৰ তো দেখা পালে ভাল লাগব আৰু কি আছে ভিতৰৰ ফালে যাওঁ এইখন একেলগে মানে কি কাকৈজনা পাৰ্কো হয় আৰু প্লাছ আপোনাৰ ওপৰত যিটো সেইবোৰৰ পাহাৰবিলাক আছে ন সেইটো ৰিজাৰ্ভ ফৰেষ্ট পৰি যায় খেলি মেলি যোৱাতে লাগিল মই ৰিজাৰ্ভ ফৰেষ্ট বেলেগ চাইডে যায় পাৰ্কখন বেলেগ তো মানে ইয়াতে পাৰ্ক প্লাছ ৰিজাৰ্ভ ফৰেষ্ট একেলগে আৰু ৰিপিট আহিব লাগিল আৰু এক্সট্ৰা ভাড়া থাকিল মোৰ আপোনালোকে যদি আহে আপোনাৰ সেইটো মই যিটো কিবা নাম আছিল পাহৰি তাৰ পৰা আহিলে আপোনালোকে পাৰ্কত নামিব পাৰ্ক বুলি ক'লে হ'ল এতিয়া নামিলে হ'ল আই লাভ কাকৈজনা এনেকুৱা লেখা আছে ये स्टेचू है हम असली वाला देखेंगे आगे चलो ये নতুন ব্ৰিজখন এইখন পুৰা চেম তেনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ এইখন বাঁহৰ এইখন আছিল গড কি মজা বাঁহৰ দলঙত এইফালে চাব না কি মজা জেগা দেই ভাল লাগছে কিন্তু জেগাখিনি कहा हो भाई गोल्डन लंगूर आगे आओ हमको भी देखना है तुमको 45 মিনিট লাগব বোলে ওপৰত যাওঁতে মোৰ লগৰ কেইটাক মই স্পেচিয়েল কৈছোঁ তহঁতে যি ভাই পইচা আছে থকা কি কৰিবি জীৱনটোত পচন্দ কি কৰিবি অট্টালিকা বনাবি না দামী গাড়ীত ঘূৰবি হে এনেকে ঘূৰবা ভাই ঘূৰবা মই অকলে এই জংঘলত চাওঁ কোনো আগত এজন মানুহ নাই এই গলত সোমাই থাকি কিবা কৰি একো লাভ নাই জীৱনটোত ওলাই আহ বাল কৰবি গেলা ঘৰত সোমাই থাকি কেনে কি কৰবি কচোন ঘৰত সোমাই থাকি কেনে কি উল্টাইছা চাওক এইটো এটা ৱাটাৰফল এইফালে ফটো উঠি আছে ওপৰৰ ফালে গৈছিলোঁ খুৰা এজনক লগ পালোঁ তেখেতে ক'লে বোলে ওপৰৰ চাইডে সেইটো চাইডে সোণালী বান্দৰটো নাই মই আহিছোঁ সোণালী বান্দৰ চাব তো এইটো চাইহে যাম মানে আহোঁতে এটা ৰাস্তা পাইছিলোঁ এইটো চাইডে এটা লেফ্ট চাইডে এটা ৰাইট চাইডে সোমাই যোৱা সেইটো চাইডে থাকা বুলি কৈছে তো চাইডে যাওঁ দেখা পাইছোঁ মই এই জুপুৰিটো তাৰ মাজেদি ওলাই গৈছে ভিডিঅ' ষ্টাৰ্ট হৈ থাকক দেখা পালে গ'লে ক্লিপত আহি যাব এটা ৰাস্তা আছে তো জংঘলতে ডাঙৰ হোৱা চলি এই ৰাবাৰৰ দেখিছে না ৰাবাৰ এইবিলাক ৰাবাৰৰ আঠাটো ওলাই খেতি ৰাবাৰৰ বাগান এইখান ৰাবাৰৰ বাগানত দেখিলোঁ প্ৰথমবাৰ আজিকালি দেখা নাছিলোঁ না আছে ৰাবাৰৰ গছ হয়তো ৰাবাৰবিলাক ওলাই নাহে দেখাটো পাম মই সেনেকে ওলাই যাম হা ভিডিঅ'টো ষ্টাৰ্ট হৈ থাকক এই দেখা পাইছোঁ জাকে হেতি জুম কৰোঁ হা এই দেখিছে না জাকে হেতি আছে আৰে দাদা অ ভাইয়াত আহা ये मैक्स মই বেয়া জেগাত আহি পালোঁ নহয় দেখা পাইছি না সোণালী বান্দৰটো দেখা পাইছোঁ দে ভাই ৰখে ভাই কিবা ইমান দূৰ আহিছোঁ তহঁতক চাবা কাৰণে ভৰিখন লেতেৰা নহ'লে হ'ল এই কি ৰন চুট কৰি দিওঁ বহুত বেয়া জেগাত ফাঁচি গ'লোঁ বান্দৰ চাবা আহি কেনে এইবিলাক খেদি আহিলেও আহিব মাৰ খালেও চৰ খালেও খাম মেক্সে চাই যামহে আজি কাইবা বেৰা দিছি চৰি কি গলা দাদা এইবিলাক এই দাউৰি আছে দেখিছে না গুড
না নহয় বে এইটো না হয় এয়া মানে ডাঙৰবিলাকৰ লেজগিলা দীঘল হয় না সিহঁতো সৰু আছে কিন্তু দেখাতো পালোঁ এই মাত শুনছি না মই জানো এইখিনিত আছে বুলি সেইকাৰণে একপাক ঘূৰি আহিলোঁ এনেকৈ যে একপাক ঘূৰি আহিছোঁ সেইকাৰণে আহিছোঁ মই মানে কি ইয়াতে আপোনাৰ যিবিলাক বয়সীয়াল থাকে যোনটো গল্ডেন লাংগুৰ সোণালী বান্দৰ হ'ব লাগে মনমতে অসমীয়াত সেইটো তো যিবিলাক বয়সীয়াল থাকে সিহঁতৰ নেজটো পূৰা দীঘল থাকে আৰু পোৱালিবিলাকৰো থাকে কিন্তু মানে কালাৰটো ইমান গল্ডেন কালাৰ হৈ নাহে পোৱালিবিলাক পোৱালি এটা এই মাত্ৰ এইটো যে বাছবোৰত দেখা পালোঁ সেইটো আছিল আৰু এতিয়া যে জংঘলৰ মাজত দেখা পালোঁ সেইটো মই দেখা পাইছোঁ কিন্তু ভিডিঅ'ত আহিছি না অহা নাই সেইটো মই যাই পিছত গম পাম মই এইটো যি দেখা পাওঁ বুলি ক'লোঁ তো সেইটো আছিল এই অলপ মানে বয়সীয়াল নহয় মানে পোৱালিও নহয় অলপমান ডাঙৰ হৈছে আৰু তেনেকুৱা টাইপৰ আছিল মই দেখা পাইছোঁ সেইটো মানে কি হ'ল মই দেখাও পালোঁ হা ডাইৰেক্ট সোমাই গ'ল আৰু ওলাই নাহিল মানে সেই তলে গুচিয়ে গ'ল তাৰপিছত দুটা দেখা পালোঁ সেই দুটা হয় না নহয় এইটো কনফাৰ্ম হয় কিন্তু মই মানে মোৰ লগত যিটো প্ৰথম যিটো বান্দৰ দেখা পাইছোঁ সেইটো আছিল বন্দেল সেইটো মোৰ সেইটো চাই দিছোঁ কিন্তু মোৰ লাভটো বেয়া নহয় চলো अब यहाँ से निकलते हैं এইটো হ'ল আপোনাৰ কাকজনাৰ এখন পাৰ্ক আহিলে আপোনালোকে এইটো ভিউ পাব আৰু চাওক এইটো এটা এইবিলাক পাৰ্কত মানুহ আছে অলপ ৰেষ্ট ল'ব পাৰি আৰু বঙাইগাঁও ইয়াতে কিন্তু বতাহ কিন্তু আল্টিমেট দিয়ে দেই য'তে নাযাওঁ কিয় ধুনীয়া বতাহ আছিল মেইন গেট গোটে ওলাই দিওঁ এতিয়া এতিয়া এই টেম্পু আহি কিবা আহে য'ৰ পৰা টুলুংগীয়া বাজাৰ নে কি তালৈকে যাওঁ তাৰে পৰা কামৰেং লেক নে কি তালৈকে যাওঁ চাওঁ কিমান টাইম লাগে কিমান কৰিব পাৰে চাওঁ আৰু ইয়াতে গাড়ী ৰখিছোঁ আহি আছে গাড়ী মই এইখিনি আপোনাৰ নয়াগাঁও নে কি কয় সেইখিনি পালোঁ এতিয়া মই যাই আছোঁ আপোনাৰ তামৰাং লেক নে কি কয় তালৈকে তামৰঙা আচ্ছা গুৱাহাটী তামৰঙা মানে মই অলপ মানে ফুৰিব কাৰণে আহিছোঁ অঁ আজি ফ্ৰী আছিলোঁ সেইকাৰণে ওলাই আহিলোঁ গুৱাহাটীৰ পৰা মই গুৱাহাটীতে এনেকৈ মই ভিডিঅ' বনাওঁ সেইকাৰণে তামৰঙা তালৈকে গৈ আছোঁ মই ফাইনেলি পালোঁ এইটো তামৰঙা এটা চাওক পোষ্ট অফিচ নয়াগাঁও হা এইটো যে এইটো লেকটো মানে সেইটো চাইডে এই তাতে বহুত চলিছে তো যাই কোনফালে দিবা তো মই ভাবিছিলোঁ তাতে যাম দুটা লেক আছে হা তাতে মই যাওঁ মই তাতে চাব লাগিল আৰু এতিয়া এই কি মজা এই ভিউটো চাওক না অলপমান চাওক ভিউটো চাওক না তামৰঙা লেক এইটো কি মজা ইয়াৰ আমাৰ বটিং হয় নেকি চাওঁ ৰ মজা ভিউ যেন হওক আহি কেনে এনেকৈ ভাল লাগে ভিউ পালে এছে ভিউটো চাচোন কি মজা এইফালে মাছ ধৰিছে এতিয়া বটিং দিব লাগিছিলে মজা লাগিলে কিন্তু বটিং নাই বুলি ইয়াতে মাছ ধৰিছে চবফালে বহি আছে এইবিলাক ফটো উঠি আছে এইবিলাক আকৌ দেখা পাইছে না কি মজা ভিউ কি মজা ভিউ এইটো চলিড মই ইয়াৰ পৰা ওলাই দিছোঁ আৰু এতিয়া মই যাই আছোঁ ডাইৰেক্ট বঙাইগাঁও ষ্টেচন তো এটা আছে হাতত যাওঁ যদি প্ৰব্লেম এটাই হ'ল এতিয়া মানে এতিয়া ট্ৰেইন চেইন নাই এতিয়া ৰাতি থাকিলেও ৰখা ল'ব ইয়াতে চিধা যি হয় দেখা যাব দে ৰখা লাগি ৰখিম আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ দিনটো চাই কেনে পালে ক'ব তো বাই বাই আৰু নেদেখা আৰু ৰাতিপুৱা দেখাইছোঁ একবাৰ বাই বাই জয় অসম জয় জগন্নাথ